ब्रह्मनाद। মন্দিৰ শুনিবা দেই ক'ব লাগিব কিন্তু আজি চেনী কোঠাত মই সুধিমগৈ ক'ব লাগিব দেই হাবি তোমালোকে হাবিৰ নাম শুনিছা নহয় এখন হাবিত বহুতো চৰাই আছিলে চৰাইবিলাক দেখিবলৈ বৰ ধুনীয়া চৰাইবিলাক মৰম লগা হয়নে নহয় বেলেগ বেলেগ ৰঙৰ চৰাইবিলাক আছে পাখি মেলি মেলি চৰাইবিলাকে উৰি ফুৰে সেই হাবিখনত এটা সৰু ধুনীয়া চৰাই আছিলে দেখিবলৈ বৰ মৰম লগা আৰু চৰাইটো স্বভাৱ চৰিত্ৰ তাৰ ব্যৱহাৰ খুব ভাল সেইকাৰণে মই পাথৰটো আপোনাৰ ওচৰলৈ লৈ আহিছোঁ তেতিয়া জ্ঞানী ফেঁচাই ভোলাক খুব ভাল পালে ভোলাক ক'লে ভোলা তুমি যে সঁচাই বৰ ভাল চৰাই তুমি যে সকলোকে মৰম কৰা সেইকাৰণে তোমাক সকলোৱে ভালো পায় আৰু মই তোমাক আশীৰ্বাদ দিছোঁ তোমাৰ ব্যৱহাৰ পাতি সদায় এনেকৈ ভাল হৈ থাকিব আৰু তুমি সকলোকে মৰম কৰিবা আৰু তোমাকো সকলোৱে মৰম কৰিব এতিয়া চোৱা ভোলাই যে সেই পাথৰটো পাই পেলাই নিজৰ কৰি ৰাখি নথলে সি গৰাকী বিচাৰি পেলাই ঘূৰাই দিলে ঠিক তেনেকৈ আমি কাৰোবাৰ যদি বস্তু পাওঁ তেতিয়াহ'লে আমি গৰাকী বিচাৰি পেলাই বস্তুবিলাক ঘূৰাই দিব লাগে লাগেনে নালাগে সদায় আমি নিজৰ লগৰীয়াবিলাকক কি কৰিব লাগে মৰম কৰিব লাগে লগৰ লগৰীয়াৰ লগত আমি সদায় মৰমেৰে থাকিব লাগে কাজিয়া কৰিব নালাগে ডাঙৰবিলাকক দেখিলে সন্মান কৰিব লাগে যেনেকৈ চৰাইটোৱে কৰিছিলে ভোলা চৰাইটোৱে হয়নে নহয় আমি সকলো সেই ভোলা চৰাইটোৰ নিচিনা ভাল হ'ব লাগিব কালি